নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু দিবলৈ লৈছোঁ আজিৰ 5টা অতি গুৰুত্বপূৰ্ণ খবৰ। বেংকত সোমাব 2000 টকাকৈ। প্ৰথম খবৰটো হৈছে 86,000 লোকে পাব 2000 টকাকৈ। কৰোনা ভাইৰাছৰ কাৰণে যিসকলে বহিৰাজ্যত আগৰ পৰাই কাম কৰিবৰ বাবে ওলাই গৈছিল বা বহিৰাজ্যত তেওঁলোক ইতিমধ্যে আবদ্ধ হৈ আছে, এনেকৈ আবদ্ধ হৈ থকা প্ৰায় 86,000 লোকক তেওঁলোকৰ বেংক একাউণ্টত প্ৰায় 2000 টকাকৈ প্ৰত্যেককে ভৰাই দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এইটো আটাইতকৈ ভাল খবৰ। তাৰ পিছৰ খবৰটো হৈছে আজি যিহেতু 7 বহাগ, এই 7 বহাগতে সতী সাধনী দিৱস উদযাপন কৰা হয় প্ৰত্যেক বছৰে। চুতীয়া ৰাজ্যৰ শেষৰগৰাকী ৰাণী বীৰাংগনা সাধনীৰ হৈছে আজি মৃত্যু তিথি। 21 এপ্ৰিলৰ পৰা লকডাউন শিথিল। 21 এপ্ৰিলৰ পৰা কিছু পৰিমাণে শিথিল হ'ব লকডাউন। গতিকে কি ক্ষেত্ৰত লকডাউন শিথিল হ'ব সেই সম্পৰ্কে আমি এতিয়া বিতংকৈ জানি লওঁ। স্বাস্থ্যসেৱা, আয়ুষ অন্তৰ্ভুক্ত স্বাস্থ্যসেৱা সকলো কাম কাজ চলিব। কৃষি উদ্যান শস্য সকলো কাম কাজ আৰম্ভ হ'ব। মৎস্যখণ্ড, সাগৰীয় আৰু অন্যান্য ক্ষেত্ৰত মৎস্য উৎপাদন আৰম্ভ হ'ব। বাগিচাৰ ক্ষেত্ৰত কি হ'ব, 50% শ্ৰমিকেৰে চাহ, কফি, ৰাবাৰ খেতিত কাম কাজ কৰিব পাৰিব। পশুপালনৰ সকলো কাম কাজে আৰম্ভ হ'ব। বিত্তীয় খণ্ডৰ সকলো কাম কাজ আৰম্ভ হ'ব। সামাজিক খণ্ডৰ সকলো কাম কাজ আৰম্ভ হ'ব। MNৰেগাৰ যিসকল MNৰেগা কৰ্মী আছে বা যিসকলে MNৰেগা আণ্ডাৰত যিকোনো ধৰণৰ কাম কৰি আছে তেওঁলোকে মুখত মাস্ক লৈ নিৰ্দিষ্ট সামাজিক যি দূৰত্ব আছে সেই দূৰত্ব মানি কাম আৰম্ভ কৰিব পাৰিব। জনসেৱা, প্লাম্বাৰ, ৰাজমিস্ত্ৰী, ইলেক্ট্ৰিচিয়ান আদি কাম কাজবিলাকো আৰম্ভ হ'ব। সামগ্ৰী পৰিবহণ কৰা সকলো যান বাহন চলাচল কৰিব পাৰিব। অনলাইন ক্লাছৰ বাবে সকলোকে উদগনি যোগাব। অত্যাৱশ্যকীয় সামগ্ৰীৰ সকলো সেৱা অব্যাহত থাকিব। বাণিজ্যিক আৰু ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ত কাম কাজ আৰম্ভ হ'ব। উদ্যোগ খণ্ডৰ ক্ষেত্ৰত চৰকাৰী আৰু বেচৰকাৰী উদ্যোগৰ কাম কাজ আৰম্ভ হ'ব। নিৰ্মাণ খণ্ড সকলো নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ'ব। ব্যক্তিগত বাহন কাৰ্যালয়লৈ যাতায়াতৰ বাবে সকলো বেচৰকাৰী বাহনক অনুমতি প্ৰদান কৰা হ'ব। কাৰ্যালয় সকলো চৰকাৰী কাৰ্যালয়ৰ কাম কাজ আৰম্ভ হ'ব। এয়া হৈছে কি 21 এপ্ৰিলৰ পৰা এইখিনি কাম কৰিব পাৰিব। তাৰ পিছৰ খবৰটো হৈছে আজিৰ পৰা আৰম্ভ হ'ব ৰেপিড টেষ্টিং। গতিকে বিশ্বত যিহেতু কৰোনা ভাইৰাছে এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰি আছে, গতিকে এতিয়া এই ৰেপিড টেষ্টিং কি সেই সন্দৰ্ভত আমি আপোনালোকক জনাব বিচাৰিছোঁ যে ৰেপিড টেষ্টিং মানে হৈছে খুব সোনকালে কৰিব পৰা এটা টেষ্টিং প্ৰক্ৰিয়া আৰু এই টেষ্টিঙৰ দ্বাৰা মাত্ৰ 15 মিনিট সময়ৰ ভিতৰতেই COVID-19ত ব্যক্তিজন আক্ৰান্ত হৈছে নে নাই হোৱা গম পোৱা যাব। আৰু এই ৰেপিড টেষ্টিংটো আজিৰ পৰা আৰম্ভ হ'ব বুলি কিছু সময় আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰেছ মিটৰ জৰিয়তে তেওঁ ঘোষণা কৰিছে। প্ৰথমতে স্পেনিছ গাৰ্ডেন, 8গাঁও, কবৰস্থান আৰু লাহৰীঘাটত এই ৰেপিড টেষ্টিং কৰা হ'ব। ইতিমধ্যে প্ৰায় যোৱা 24 ঘণ্টাত ভাৰতত COVID-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে 36 গৰাকীৰ। 24 ঘণ্টাত ভাৰতৰ মুঠ 36 গৰাকী লোকে কৰোনাত আক্ৰান্ত হৈ ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। আজিলৈ ইমানেই। পৰৱৰ্তী পৰ্যায়ত আপোনালোকলৈ এনেধৰণৰ খবৰসমূহ আগবঢ়াই থাকিম। ধন্যবাদ।